নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। জয়তে মই আপোনালোক সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই নতুন ভিডিঅ'টিৰ জৰিয়তে গৰ্ভৱতী মাতৃ এজনীয়ে ভিটামিন ডি ছাপ্লিমেণ্ট নল'লে বা ভিটামিন ডিযুক্ত খাদ্য নাখালে গৰ্ভত থকা সন্তানটিৰ পিছলৈ কি ডিজিজ হ'ব পাৰে, কি সমস্যা হ'ব পাৰে তাৰ ওপৰত এক আলোচনা আগবঢ়াম। গৰ্ভৱতী মাতৃজনীয়ে ভিটামিন ডি ছাপ্লিমেণ্ট নল'লে বা ভিটামিন ডিৰ অভাৱ হ'লে তাইৰ নিজৰ শৰীৰত বোন, টিথ আৰু মাছুল হেল্ডি ৰখাৰ কাৰণে যি কেলছিয়াম আৰু ফছফেটৰ প্ৰয়োজন হয় সেয়া ইউটিলাইজ নহয়, ৰেগুলেটছ নহয় আৰু এবজৰ্ব নহয়। এতিয়া কথা হ'ল, গৰ্ভত সন্তান দি থকা সময়ত ভিটামিন ডি ইম্পৰ্টেঞ্চ কি, কিয় বেছি নিড হয়। গৰ্ভত থকা সন্তানটিৰ বোন আৰু পিছলৈ হ'ব লগা দাঁত বা মাছুল আৰু নাৰ্ভাছ ছিষ্টেমৰ গঠন বা ডেভেলপমেণ্ট ভিটামিন ডিৰ অভাৱত প্ৰপাৰলি নহয়। আৰু সন্তানটিৰ জন্মৰ পিছত বোন আৰু দাঁতৰ গঠন দুৰ্বল হয় বা ছফ্ট হয়, ঠুনুকা হয়, সহজে ভাঙিব পাৰে বা বেকা হৈ যাব পাৰে। যদি ল'ৰা ছোৱালীসকলৰ ভৰিৰ বোন দুটা দীঘল বোনবিলাক যদি বেকা হৈ যায় বা ধেনুৰ নিচিনা বেণ্ড হৈ যায়, তেতিয়া তাক আমি ৰিকেটছ বুলি কওঁ। এই ৰিকেটছ বেমাৰটো ভিটামিন ডিৰ অভাৱত কেলছিয়াম আৰু ফছফেট প্ৰপাৰলি শৰীৰত ইউজ নোহোৱাৰ কাৰণে হয়। গতিকে ল'ৰা ছোৱালীৰ বোন আৰু দাঁতৰ গঠন ষ্ট্ৰং কৰিবলৈ, হাৰ্টৰ মাছুল ষ্ট্ৰং কৰিবলৈ আৰু ৰিকেটছ বেমাৰৰ পৰা প্ৰিভেণ্ট কৰিবলৈ মাতৃসকলে ভিটামিন ডি ছাপ্লিমেণ্ট যথেষ্ট পৰিমাণে ল'ব লাগিব। এই ভিটামিন ডি ছাপ্লিমেণ্ট কি চ'ৰ্চত পাব? ভিটামিন ডি ছাপ্লিমেণ্ট খাদ্যৰ জৰিয়তে আমি পাওঁ। অৰ্থাৎ প্ৰেগনেঞ্চিৰ সময়ত গাখীৰ, কণী, ৰেড মিট আৰু অইলি ফিছ খাব লাগিব, যাৰ জৰিয়তে যথেষ্ট পৰিমাণৰ ভিটামিন ডি পোৱা যায়। আৰু এটা চ'ৰ্চ হৈছে সূৰ্যৰ পোহৰ। সূৰ্যৰ পোহৰৰ জৰিয়তে শৰীৰৰ স্কিনে ভিটামিন ডি তৈয়াৰ কৰি লয়। গতিকে মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈকে যদি ছামাৰ ছিজনত সূৰ্যৰ পোহৰ ভালদৰে লগায়, তে গোটেই বছৰটোৰ কাৰণে ভিটামিন ডি তৈয়াৰ কৰি ল'ব পাৰে। আৰু যদি কোনোবাই সূৰ্যৰ পোহৰত নাযায়, গোটেই আৱৰণ দি পেলাই সূৰ্যৰ পোহৰত শৰীৰটো ৰাখি যায় বা কাচিতহে ঘৰৰ পৰা ওলায়, সদায় ছাঁ জেগাত থাকে, তেতিয়া আৰু শৰীৰৰ স্কিনটো যদি ক'লা হয়, তে তেওঁলোকৰ শৰীৰত প্ৰেগনেঞ্চিৰ সময়ত ভিটামিন ডিৰ অভাৱ বগা মানুহ আৰু ৰ'দত যোৱা মানুহতকৈ বেছি হয়। গতিকে ৰ'দত যোৱা, স্কিনত সূৰ্যৰ পোহৰ ডাইৰেক্টলি লগোৱা আৰু বগা মাইকী মানুহতকৈ এই ক'লা মাইকী মানুহ আৰু ঘৰত থকা মাইকী মানুহৰ ভিটামিন ডিৰ অভাৱ বেছি হোৱাৰ কাৰণে গৰ্ভত সন্তানটি থাকিলে তেওঁলোকে ভিটামিন ডি ছাপ্লিমেণ্ট বেছিকৈ ল'ব লাগিব। গতিকে ভিটামিন ডি ছাপ্লিমেণ্ট হিচাপে ডেইলি প্ৰেগনেঞ্চিৰ সময়ত মিনিমাম 10 মাইক্ৰগ্ৰাম বা 400 ইণ্টাৰনেশ্যনেল ইউনিট টেবলেট ডেইলি ল'ব পাৰিব। আৰু সিহঁতৰ শৰীৰৰ কণ্ডিশ্যন চাই পেলাই 10তকৈ বেছি 20, 30, 40 মাইক্ৰগ্ৰামলৈকে টেবলেট ডেইলি ছাপ্লিমেণ্ট হিচাপে ল'ব পাৰিব। কিন্তু 30ৰ ওপৰত যদি টেবলেট ল'ব লগা হয়, তেতিয়া আপোনালোকে এজন গাইনকলজিষ্টৰ কনচাল্টতহে ল'ব। কাৰণ অধিক পৰিমাণৰ ভিটামিন ডি যদি লোৱা হয়, সেয়া শৰীৰৰ কাৰণে হাৰ্মফুল হয়। 100 মাইক্ৰগ্ৰামতকৈ যদি বেছি টেবলেট ল'ব লগা হয়, সেয়া শৰীৰৰ কাৰণে ক্ষতিকাৰক। গতিকে মই ভাবোঁ আপোনালোকে নিজৰ ল'ৰা ছোৱালীক সূৰ্যৰ পোহৰত যাব দিব, সূৰ্যৰ পোহৰত খেলিব দিব, ৰ'দ লগাব দিব আৰু নিজে খিৰিকীৰে ৰ'দ নলৈ গছৰ ছাট বা ঘৰতে সদায় ছাট নাথাকি সূৰ্যৰ পোহৰ শৰীৰত লগাব, যাৰ জৰিয়তে স্কিনে ভিটামিন ডি তৈয়াৰ কৰি ল'ব পাৰে। আৰু সেয়া ভিটামিন ডি তৈয়াৰ কৰিব পাৰিলে, শৰীৰত ভিটামিন ডি ছাফিচিয়েণ্ট থাকিলে, সেই ভিটামিন ডিৰ জৰিয়তে শৰীৰত আমি যি কেলছিয়াম আৰু ফছফেট পাওঁ, সেয়া শৰীৰৰ বোন আৰু দাঁতৰ গঠন বা মাছুলৰ গঠনত হেল্প হ'ব বা শৰীৰত ইউটিলাইজ হ'ব। তো মই ভাবোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক যথেষ্ট উপকৃত হ'ব আৰু নিজৰ ল'ৰা ছোৱালীক ভৱিষ্যতে ৰিকেটছৰ পৰা বা বোন ছফ্ট আৰু ঠুনুকা হোৱাৰ পৰা আপোনালোকে বচাব পাৰিব। গতিকে এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে সঁচাকৈ উপকৃত হৈছে,
তেতিয়াহ'লে নেক্সট ভিডিঅ'টো মই ভিটামিন ই আৰু কেৰ ওপৰত কম সেয়া চাবলৈ আপোনালোকে নাপাহৰিব আৰু এই ভিডিঅ'টো চাই যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ